কলপাতখনটো কাটিব পৰা নাই। এইয়া কাটি ল'লোঁ কলপাত। এইয়া কলপাত চলপাত কাটি ৰেডি কৰি লৈছোঁ আৰু। এয়া কলপাত ৰেডি কৰি লৈছোঁ আৰু লগতে এইয়া টেঙা লৈ যাম পথাৰলৈ। এইয়া আজি পথাৰতে খামগৈ আৰু দেই মৌচুমী টেঙা। বাতিটোতে নিমখ লৈ লওঁ, বেছি নিমখ নিদিওঁ, আৰু লৈ যাওঁ কটাৰী, আৰু এয়া দি দিছোঁ জলকীয়া। এয়া লৈ যাওঁ পথাৰলৈ। এয়া চব ভৰাই ল'লোঁ আৰু এতিয়া যাওঁ পথাৰলৈ। ব'লক পথাৰলৈ যাওঁ। এয়া পথাৰলৈ গৈ থাকোঁতে পুখুৰী পাৰেদি যাওঁতে এয়া ৰবাব টেঙা দেখিলোঁ আৰু আপোনালোককো দেখাই দিলোঁ। এয়া চাই লওক। আৰু এতিয়া পথাৰলৈ গৈ আছোঁ পুখুৰী পাৰে পাৰে। এয়া আমাৰ পুখুৰীটো দেই। এয়া গৈ আছোঁ আৰু পথাৰ পামগৈ আৰু এতিয়া। এইফালে বাওঁফালে নামিম এতিয়া পথাৰত। এয়া পাম আৰু পথাৰ। আৰু অঁ দি দিয়ক আশীৰ্বাদটো। বল পাম আজি ছেকেণ্ড দিন হয়। অঁ হা অঁ দি দিয়ক 90 পাত। কি কৈছে? অঁ 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 এইটো ভাইটি দেই। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ চেনেল জাহ্নৱী বৰগোহাঁই মাতলৈ। এয়া আজি পথাৰত, এয়া চাই যাওক সোণগুটি পথাৰৰ মাজত। এয়া পথাৰলৈ আহিলোঁ আৰু। এয়া আমাৰ পথাৰখন দেখাই দিছোঁ লাহে লাহে, চাই যাওক। এয়া ব'লক এতিয়া পথাৰত কি কৰোঁ দেখাওঁ। এয়া ধান দাই থৈছে আৰু আমাৰ মায়ে ডালে এদুবা বাহাদুৰ ধান। কোনফালে আছে ৰাস্তাটো? আলিটো ক'ত? ৱাই বৰ ৰ'দ দিছে। এইয়া আহি আছোঁ আৰু পথাৰৰ মাজে মাজে, পকা ধানৰ মাজে মাজে সৰু সৰু আলি, ঐ সৰু সৰু আলি। এইয়া দাইছে আৰু আমাৰ আয়ে ধান দাই আছে। এইয়া বহুত ডোখৰ ডালা দেই, হয় নাই? এইটো বাহাদুৰ ধান হয়নে? এইটো ইয়াতে থওঁ মোনাটো। টেঙা আনিছোঁ, মৌচুমী টেঙা। ৰবাব টেঙা সিহঁতি আনিব। এয়া আমাৰ বাহাদুৰ ধান। কেনেকুৱা হৈছে জনাব দেই, আপোনালোকৰ ফালে খেতিবোৰ কেনেকুৱা হৈছে ক'ব। এয়া মায়ে দাই আছে আৰু মই আহিম আৰু পথাৰলৈ দাবলৈ, মানে এতিয়া আহিছোঁ পথাৰলৈ, কিন্তু ধান দাবলৈ নহয়, টেঙা খাবলৈ। এয়া
আমাৰ পথাৰখন দেখাই দিছোঁ দেই, লাহে লাহে চাই যাওক সকলোৱে। এয়া ডাঙৰনি আছে ভাইটি। এয়া ভালে হৈছে আৰু মতিটো ধুনীয়া হৈছে। এয়া আমাৰ খেতিটো কেনেকুৱা হৈছে ৰাইজসকল জনাব দেই। এয়া দেখাই গৈছোঁ লাহে লাহে, চাই যাওক সকলোৱে। এয়া আমাৰ খেতি। এয়া বাহাদুৰ দিছে, ৰঞ্জিত দিছে, আৰু কি ধান আছে? আঘোণি বৰা। অঁ, আৰু আঘোণি বৰা এইবোৰে আৰু। এইবাৰ চৰাই লাহি নিদিলে, তাৰপৰা মালভোগ নিদিলে আৰু। চিৰা নাখাওঁ আৰু বিহুত, কিনিয়ে খাব লাগিব, উপায় নাই, কি কৰিব। এয়া ৰঞ্জিত বাহাদুৰ দিছে আৰু ভাতকে খাম আৰু এইবাৰ। মানে বিয়ালৈ লাগিব ন চাউল ভাতৰ চাউল বিয়ালৈ লাগিব আৰু, সেইটো কাৰণে আৰু কি কৰিব। দি দিছে ৰঞ্জিত বাহাদুৰ। অঁ, এইয়া কলপাত উলিয়াইছোঁ আৰু ভালকৈ কলপাতখন ধুই আনিছোঁ বাৰু। নিমখ পৰিলে, বাতিতে নিমখ আনিছিলোঁ, জলকীয়া আনিছিলোঁ, পৰি থাকিলে। নাই পৰিলে, অকল এইকণে আছে, হ'ল আৰু। এয়া টেঙা, মৌচুমী টেঙা খাম আজি। জলকীয়া আৰু নিমখ পৰি থাকিলে। এয়া টেঙা, আজি টেঙা খাম, মৌচুমী টেঙা। বাকলিখন এনেকৈ গুচাই দিওঁনে? ইমান টান যে, পৰাই নাইচোন। বহুত ৰস আছে। ৰ'ব দেই, গুচাই লওঁ, চব ৰেডি কৰি লওঁ, তাৰপৰা দেখাই আছোঁ। এয়া বাকলি গুচাই হৈ গ'ল আৰু ৰেডি কৰিছোঁ। এয়া মৌচুমী টেঙা ৰেডি। ধুনীয়াকৈ টুকুৰা টুকুৰ কৰি লওঁ আৰু তাৰপিছত খাম আৰু। এয়া জলকীয়াও কাটি লৈছোঁ, কাষত নিমখ। ৰ'ব, আৰু অকণমান বাকী আছে, ৰেডি কৰি লওঁ, তাৰপাছত খাই আছোঁ আৰু আপোনালোককো দি আছোঁ। এয়া জলকীয়া নিমখ দি ৰেডি কৰি ল'লোঁ মৌচুমী টেঙা। এতিয়া খাম আৰু। এয়া এপিচ খাই লওক দেই ৰাইজসকল, আপোনালোকক দিছোঁ। এয়া লওক। মজা, বঢ়িয়া বঢ়িয়া। ধুনীয়া ধুনীয়া ধুনীয়া। এয়া খাই লওক, মজা লাগিছে। লাগিছে ন, ধুনীয়া কিন্তু। ধুনীয়া, জলকীয়া নিমখ দি ইয়াত টেঙাৰ যদি একদম পাত চুচি চুচি খালোঁ। মজা, জলকীয়া পুৰা হৈছে। মৌচুমী টেঙা খাই হৈ গ'ল, এতিয়া খাম ৰাবাব টেঙা। ব'লক ৰেডি কৰোঁ ৰাবাব টেঙা।
ৰবাব টেঙাটো ৰেডি কৰি লওঁ ব'লক। মৰমৰ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে জনাব আৰু ভাল লাগিলে লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব সকলোৱে।